আছে stand for everyone Hey, 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 hey! Pithiri Sarkar, go back! Go back, go back! Pithiri Sarkar, go back! Go back, go back! Pithiri Sarkar, Bhutan! Go back, go back! Akham Sarkar, hi, hi! Hi, 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 hi! RSS Dadagiri Hukumat, Batolibo! RSS Dadagiri Hukumat, Batolibo! কেবল গোটেই ছাত্রক নরেন্দ্র মোদী সরকার আর আরএসএস চক্রান্ত এনেকুৱা প্লেন কৰি আছে যে নাগৰিকত্ব সংশোধনী বিধেয়ক আইন পাছ কৰি 1,90,00,000 বিদেশী বুজা অসমত চাপি দিব বিচাৰিছে আজি এই সংবাদ মাধ্যমৰ জৰিয়তে ক'ব বিচাৰিছো 1,90,00,000 বিদেশী হিন্দু যদি অসমত সংস্থাপিত দিয়ে তেতিয়াহ'লে অসমৰ ৰাইজসকল কলৈ যাব কি খাব গতিকে এইটো কেৱল আমি এটা স্পষ্ট কথা আমি নরেন্দ্র মোদী আর সমাজত ক্রিয়াত্মক সংগ্রাম সমিতির জড়িয়ে ধিক্কার জানাইছো আপনাদের যদি এই নাগরিকত্ব সংশোধনী আইন বিল পায় বিল কেন্সেল নকরে বাতিল নকরে অনাগত দিনত অসমীয়া জাতিসকলে পরবর্তী কালত জঙ্গী আন্দোলন ঘোষণা কৰিব বুলি আমি প্রতিশ্রুতি দিম গতিকে তেজতকৈ মানে দেহতকৈ সৰ্বানন্দ সোণোৱাল ডাঙৰ হ'ব নোৱাৰে দেহতকৈ নৰেন্দ্ৰ মোদী ডাঙৰ হ'ব নোৱাৰে দেহতকৈ মুখ্যমন্ত্ৰী এই বিহুৰ দিনটোতো আজি অসমৰ ৰাইজে শুই থকা নাই অসমৰ ৰাইজে এই বিজেপি চৰকাৰ আৰএছএছক ভোটেলি দিবৰ কাৰণে এই আজি ভোগালী বিহুটো এৰি ৰাজপথলৈ ওলাই আহিছে আৰু যদিহে তেওঁলোকে ষড়যন্ত্ৰৰে আইনখন পাছ কৰিবৰ কাৰণে তেতিয়াহ'লে অসমত জঙ্গী আন্দোলন সকলোৱে গঢ়ি তুলিবৰ কাৰণে সকলোৱে বাধ্য হ'ব।